হেল্ল' ফ্ৰেণ্ডছ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এতিয়া অন্য ভিডিঅ'লৈ। তো বৰ্তমান পূজাৰ বতৰ আপোনালোকে নিশ্চয় গম পাইছে। বৰ্তমান আজি অষ্টমী হয়, তো অষ্টমীৰ পূজা চলি আছে বৰ্তমান আমাৰ ৰাঙাপাৰা লোক কলনীত। তো গতিকে আজি অকণমান পূজাখন দেখুৱাম আপোনালোকক ৰাঙাপাৰাৰ। তো ৰাঙাপাৰা পূজা কেনেকুৱা হয় কেনেকুৱা নহয় চববিলাক আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'ৰ জৰিয়তে। তো পূজা বুলি ক'লেতো আপোনালোকে গমেই পাইছে, দুৰ্গা পূজা মানে বুলি ক'লেতো ওৱান অফ দ্য বেষ্ট ফেষ্টিভেল ইন ইণ্ডিয়া। তো সকলোৱে জানে। তো যিকেইটা পূজাৰ দিন থাকে সেই পূজাৰ দিনকেইটা অতিকৈ মানে শুভ মানা যায়। তো যিমানকেইদিন ষষ্ঠীৰ পৰা ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী, তো সকলো দিনকেইটা শুভ মানা যায়। তো গতিকে এই শুভক্ষণত মানে মই আপোনালোকক দেখুৱাইছোঁ আজি যি আমাৰ দুৰ্গা পূজা। তো দুৰ্গা পূজা সকলোবোৰ ৰাঙাপাৰাৰ পূজা যিখিনি আছে মই সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম এই ব্লগৰ জৰিয়তে। তো আপোনালোকে ব্লগটো চাই থাকিব শেষ পৰ্যন্ত। পূজা পূজা দুৰ্গা পূজা। এয়া দুৰ্গা পূজা আজি অষ্টমী। অষ্টমীত বৰ্তমান দুৰ্গা মাক পূজা দি আছে, শৰাই দি আছে আমাৰ হিন্দু ধৰ্মাৱলীসকল, আইসকল, মাতৃসকল। তো সকলোৱে ইয়াতে পূজাত ব্যস্ত হৈ আছে গোটেইবিলাকে। তো গতিকে ৰাঙাপাৰা পূজা হয়। তো ৰাঙাপাৰা পূজা বৰ্তমান মই ৰাঙাপাৰাতে আছোঁ। এইখন পূজা একচুৱেলি মোৰ ৰুমৰ ওচৰতে। গতিকে আজি ৰাঙাপাৰাৰ পূজা মই আপোনালোকক দেখুৱাম। ৰাঙাপাৰাৰ পূজা ক'ত ক'ত হয়, কেনেদৰে হয়, তো সকলোবোৰ মই এই ব্লগৰ মাধ্যমেৰে আপোনালোকক দেখুৱাম। তো গতিকে আপোনালোকে ব্লগটো চাই থাকিব শেষ পৰ্যন্ত স্কিপ নকৰাকৈ। তো ঠিক আছে বন্ধুসকল। তো এইখিনিতে মই দেখুৱাইছোঁ আপোনালোকক ভোগৰ প্ৰসাদ চলি আছে বৰ্তমান। এইখিনিতে ইয়াতে আমাৰ ৰান্ধনি আছে, ইয়াতে ৰান্ধনি ইয়াতে ৰান্ধিছে। তো এইবিলাক নিৰামিষ চব্জি হ'ব। এইটো কি বনাইছে? এইটো খিচিৰি। এয়া খিচিৰি। তাৰে পিছত ইয়াতে ৰেডি হৈ আছে নিৰামিষ চব্জিৰ। এই অকল আইমাত্ৰ মানে কাটা কুটা কৰি আছে বৰ্তমান। তো এইখিনিতে আহি মই আকৌ এখন পূজাস্থলী পালোঁ। তো এইখন বজাৰৰ মাজতে হয় পূজাখন। নমো বিষ্ণু নমো বিষ্ণু নমো বিষ্ণু হরিণী দুর্গে ত্বং মহিষাসী মদনমত্তে। তো ফাইনেলি ফ্ৰেণ্ডছ, মই ৰেডি হৈ গ'লোঁ পূজা চাবৰ বাবে। তো ৰাতিপুৱাটো আপোনালোকক অকণমান মই দেখুৱাইছোঁ। মোৰ ৰুমৰ ওচৰতে পূজা আছিলে সেই দুখন। তো গতিকে এতিয়া মই টাউনৰ ফালে যাম। তো টাউনতো বহুতকেইখন পূজা আছে ৰাঙাপাৰাত। ঠিক আছে, ব'লক তেতিয়াহ'লে মই পূজা চাওঁ আজি ৰাঙাপাৰাত আৰু লগতে আপোনালোকক দেখুৱাওঁ। তো বন্ধুসকল, এইখিনিতে মই সন্ধিয়াৰ প্ৰথম পূজাখন দেখুৱাইছোঁ। এয়া হ'ল প্ৰথম সন্ধিয়াৰ পূজা। তো ইয়াতে মই ভইচটো ডাবিং কৰিছোঁ কাৰণ ইয়াত গান বাজি আছিলে, সেইকাৰণে মই মুড কৰিছিলোঁ। বন্ধুসকল, এই পূজাখনতো মই একচুৱেলি ভইচটো ডাবিং কৰিব লগা হৈছে কিয়নো ইয়াতেও গান বাজানা বাজি আছিলে কিবা কিবি। তো সেইবাবে মই মুড কৰি দিছিলোঁ।
বন্ধুসকল এই মণ্ডপটো দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ বনাইছে তো এইটো সম্পূৰ্ণ একদম থাৰ্মকলেৰে বনাইছে আৰু লগতে আই এখন পূজা আকৌ পালোঁ আমি তো এই পূজাখনো মানে ডেকৰেশ্যনটো সিমান এটা বেয়া হোৱা নাই খুব মানে ভালে লাগিছে তথাপিও মানে ব্যতিক্ৰমী অকণমান ডেকৰেশ্যনটো তো সকলো পূজাৰ মণ্ডপবিলাক ব্যতিক্ৰমী কাৰো লগত কোনো মিল নাই তো সকলোৰে বেলেগ বেলেগ আইডিয়া তো এয়া আছিলে সমন্বয় সমিতিৰ পূজা তো সমন্বয় সমিতিৰ পূজা ৰাঙাপাৰাত এটা নাম আছে প্ৰত্যেক বছৰে ইয়াতে মানে ৰাইজৰ ফালৰ পৰা এটা সুনাম পায় তো গতিকে আপোনালোকে দেখিছে মণ্ডপটো ইমান ধুনীয়াকৈ সজাইছে মণ্ডপটো বন্ধুসকল এইখনে আছিল ৰাঙাপাৰা আকৰ্ষণীয় পূজা সমন্বয় সমিতি তো সমন্বয় সমিতিৰ এটা নাম আছে ৰাঙাপাৰাত তো প্ৰত্যেক বছৰে ইয়াতে কিবা নহয় কিবা এটা আকৰ্ষণীয় কৰিব বিচাৰে সেইটোকে ভালো লাগে ইয়াতে বহুত কষ্ট কৰে এইখন কমিটি যিখন কমিটি হয় সমন্বয় সমিতি বহুত মানুহখিনি বহুত কষ্ট কৰে বহুত মানে এটা কিবা এটা নতুনত্ব দেখুৱাবলৈ চেষ্টা কৰে মানুহক প্ৰত্যেক বছৰে এনেকৈ দুৰ্গা পূজাত তো খুবেই ভাল লাগিছে তো বন্ধুসকল এইখনো এখন আকৰ্ষণীয় পূজা তো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে দুৰ্গা মাৰ ওপৰত মানে আমাৰ মহাদেৱক ৰখা হৈছে খুব সুন্দৰভাৱে বহাইছে মহাদেৱক একদম মানে সুন্দৰ ডেকৰেশ্যন তো বন্ধুসকল সেইখিনিতে মই ওলাই আহিলোঁ পূজা মণ্ডপৰ পৰা তো এতিয়া মই মেইন ৰোড ওলাম আৰু মেইন ৰোডত গৈ কেনে মই তাৰে কিছুসংখ্যক দোকান পোহাৰ মই দেখুৱাম আৰু মই তাৰপিছত নিজৰ ঘৰলৈ গুচি যাম তো আপোনালোকে চাই থাকিব ভিডিঅ'টো
বন্ধুসকল আজিৰ ব্লগটো মই ইমানতে সামৰিব লাগিব তো যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কেনে কমেণ্টছ কৰিব পূজা চাই কেনেকুৱা পালে মোৰ লগত একেলগে তো সকলোবোৰ আপোনালোকে কমেণ্টছ কৰিব পাৰিব আৰু ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে বা আপোনালোকে যদি পচন্দ কৰিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব কমেণ্টছ কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো নতুন হয় তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে থেংক ইউ গুড নাইট বাই বাই